Hi guys and welcome back to my YouTube channel. So আজি মানে আপোনালোকক হোলিৰ এডভান্স টো দিলো হ্যাপি হোলি। So guys আমাৰ লগত আছে মানে আৰ্ট গ্যালারি কিবা কবি তই কিবা কবি এখনকো খেলা খেলাম আচ্ছা তো মানে আজি আমি যতো হোলি আছে হোলিৰ আগতীয়াকৈ আমি মানে এটা কাম কৰিম যি লগৰ চলিছে তাক মানে মাটি কিনে বঢ়িয়াকৈ খালৈ সাথে ফেলাই দিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু কিবা কিবি হ'ব পাৰে বহুত চলি আহিব। তো গাইজ এইখিনি হৈছে পানী মানে এখানি পানী মানে আপোনালোকে ভাবি আছে কি বেছি মানে বহুত দ কিন্তু এইখিনি বেছি দ নাই আৰু এই যোনটো সেইটো খাল দেখা পাইছে সেইটো দ আছে এইটো দ নাই আমি হোলি খেলিম হোলি মানে বোকাত জবৰা জবৰি কৰিম এটা মানে দুনিয়াৰ বোকা আছে। সো গাইজ মানে মই এটা লগৰ চলিক মাতছোঁ মানে মই তাক কৈছোঁ আমি আজি খালত গা ধুম এনে নৰ্মেলি গা ধুম বুলি কৈছোঁ তাক মানে ধমাকৈ ঝাকা মাত দিম সি আহি আছে বঢ়িয়াকৈ খালী গাই পুৰা মস্তিকৈ আহি আছে। মই তাক কৈছোঁ তই বঢ়িয়াকৈ আহিবি আমি বঢ়িয়াকৈ গা ধুম সেই আৰু এনেকৈ কৈছোঁ আৰু খাল এটাত গা ধুম মই তাক কোৱা নাই যি তাক মই হঠাৎ ধমাকৈ ঠেলা মাত দিম। তো গাইজ ভিডিঅ'টো চাই থাকক প্ৰেংক কৰিব গাইজ এই চাওক তাক পেলাব লাগব দেই এটা না মই কৈছোঁ তাক গা ধুম বুলি নাই তাক কোৱা নাই দেই। वाह क्या एक्टिंग कर रहा है কি অহাত আহিবা কি হপচাৰ মানুহ চলটো আসি মুঠে ভাল নীলেশ জোবৰা নিয়ে। তো গাইজ প্ৰথম প্লেনিং সাকসেস সেকেন্ড আমি দুটা মল্ল ও এই লেভেলত বোকা আছে তে এই দেখছি এই গাইস কি কৰিলে এগলা খাম তে তেৰি কিবা কবি তই কি অহাত চলি আছো একবাৰ কামক চাম ট্রাই কৰবে তে তেৰি দিনে ভাগ্য পাগল হৈছে গাইস এই মিউজিক তো দিয়া মোবাইল চবাইল শিখি বুগান থৈ গেলাকে বোকাটো খানি লৈছিল সো গাইজ বোকা চোকা সানি লৈছোঁ গাইজ ভিডিঅ' চাই থাকক ঠাণ্ডাত ভিডিঅ' বনাই আছো 1 2 3 স্টার্ট দে বাকরবা লাগবো রে ওই দাও দিও তে ভাই এটা বুদ্ধি কৈছি ডাউৰি থাকোঁতে এটা বুদ্ধি কৈছে তাত যে বোকাত কেতিয়াও খাব সি বলাৰি নৰে কিন্তু মাথাৰি কৈছে পুৰা এক পইণ্ট গেল ৰাউণ্ড 2 1 আৰু 1 ৰাউণ্ড নাম্বাৰ 3 ফাইনেল ৰাউণ্ড সো গাইজ মই জিকি গ'লোঁ সি হাৰি গ'ল। তো গাইজ ঠাণ্ডাত আমি ভিডিঅ'টো যিটিকে বনাইছোঁ আপোনালোকে লাইক কৰি দিব। ঐ কিবা কবি মানে কি মই পানীৰ তলত থুমাই দিব পাৰিলোঁ আইফোনটো মোৰ আইফোনটো ৱাটাৰপ্ৰুফ নহয় মানে দেই গাইজ আপোনালোকে ভিডিঅ' চাই থাকক। গাইছ এটাই মোক কেমেৰামেন পাতি কেনে এই অৱস্থা আছে চেণ্ডেল কি কৰিলে মই সেইকাৰণে ভিডিঅ' চিডিঅ' নকৰোঁ বুজছে নে। তো গাইজ আজি ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰটো কৰি দিব। তো আমাৰ লগত আছিল বহুখিনি ব্যক্তি তাৰপিছত আকৌ আমাৰ লগত আছিল মেইন মোৰ প্লেয়াৰ কিবা কবি আকৌ নকওঁ মই হাৰিলোঁ এতিয়া মোৰ ঘৰত যাওঁ মই ভাত খাব লাগিব লাগছে তাৰমান তই কিবা কবি ভিডিঅ'টো কণ্টেণ্ট ওলা তোৰ মজা লাগিল দিয়ক গাইজ মোৰো মজা লাগিল। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব যদি ভাল লাগে আৰু বনাম আমি এই কণ্টেণ্টটো সি তাতে ৰখি আছে মানে এইটো খাল দ নাছিল সেইটো খাল দ তাৰ চেণ্ডেলটোৰ কৌচিকে ধৰি ল'লা দে আৰু গাইজ বাই বাই।